हेलो एवरीवन वेलकम बैक टू आवर यूट्यूब चैनल কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে মোৰ খবৰ ভালেই আজি মই ভিডিওটো অকলে ষ্টাৰ্ট কৰিছো বা স্কুললৈ গৈছিলে আৰু আজি দেখিব পাৰিছে মহিলা চাদৰ পিন্ধি আছে আজি আমাৰ ঘৰত আছিল পূজা আমাৰ আজি ঘৰ লোৱা নতুন ঘৰ লোৱাৰ পূজা এটা কৰিলো তাপা পূজা সুজা কৰা হল তাপা ভিডিওটো ষ্টাৰ্ট কৰোঁতে অলপ লেট হল তাপা দেখুৱাম বাৰু আমি পূজাত কি কৰিলো কেনেকৈ পূজা কৰিলো সকলোবোৰ আপোনালোকক দেখুৱাই থাকিম আমাৰ পূজা আৰম্ভ হৈ গৈছে বামুণ আহি পালেহি এয়া হোম পুৰি আছে কাখত বহি আছে ভাইটি খুৰা দেউতা এয়া হৈছে খুৰী বেছিকৈ মানুহ মতা নাই আমাৰ যেহেতু বামুণে নিয়ম কৰে সেইবাবে ঘৰটোত সোমাব পৰাকৈ বামুণে নিয়মখিনি কৰি দিছে আৰু ঘৰটো আৰু বহুতখিনি বনাবলৈ বাকী আছে পিছত ভালকৈ হোৱাৰ পিছত আকৌ সকাম কৰা হ'ব তেতিয়া সকলোকে মাতিব এয়া নিয়ম কৰি আছে বাহিৰত বা আহিলে বা ভিতৰত বসে দেখাম ভিতৰত কোন কোন আছে কোন নাই এফালে চাব পাৰে বা বহি আছে ৰব বেক কেমেৰা কৰি দে এফালে বা বহি আছে আজি মই আহিছো ভণ্টিহঁতৰ ঘৰলৈ আজি তাহাঁতৰ ঘৰ লোৱা হয় আৰু এয়া ভাইটি পূজা হৈ গ'ল মোৰ আহা অলপ দেৰি হ'ল মই স্কুলৰ পৰা মাত্ৰ আহি পালোহি আৰু এয়া ইয়াত পূজা কৰিছে ইয়াত পূজা ভাগ কৰা হৈছিল বামুণে পূজা কৰি গ'লগে আৰু এইফালে আছে ভণ্টি তাইবোৰ ঠিক কৰি আছে দেখিছে পূজা বুলি একেবাৰে মেখেলা চাদৰ পিন্ধি লৈছোঁ বস্তুবোৰ চিজিল লগা নাইগে লাহে লাহে হ'বগে যিহেতু আজি সোমাইছে বস্তুখিনি আৰু সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত মই দেখাই থাকিম আপোনালোকক এয়া খুৰী বহুত অৱস্থা নাই কাম কৰি অৱস্থা নাই পুৰা কাম কৰিছে এফালে এই আমাৰ বা চাহ বনাই আছে আৰু এজনী বাই দৈ চিৰা গুৰ জলপান ভাগ কৰি আছে মুখখন দেখাই দিয়ক মায়ে হেৰি কৰিছে মুড়ি ওলাইছে চাহখনলে মোৰ দেউতাহঁতক দেখামগৈ এয়া বৰ্তা আৰু দেউতা আৰু এজন বামুণজন এয়া বাহঁতি জলপান খাই আছে এয়া বৌ এইফালে ভাইটি জলপান খাই আছে নতুন ঘৰৰ জলপান কেনেকুৱা লাগিছে আজি নতুন ঘৰ লোৱা ভাল লাগিছে আজিৰ পৰা ইয়াত থকা হ'ব ভালকৈ আমাৰ খোৱা বোৱা হৈ গ'ল এতিয়া আমি বহি আছোঁ অলপ ৰেষ্ট লৈছোঁ বহুত কাম কৰা হ'ল বহুত কাম আৰু এইফালে ষ্টাইল মাৰি আছে পুৰা মই কাম কৰি মোৰ অৱস্থা নাই আৰু এইফালে এনে ষ্টাইল মাৰি একো কাম কৰা নাই আমি বহুত কাম কৰিলো হয় নাই একো কাম কৰা নাই আমি কাম কৰি কৰি একদম ভাগৰি গ'লো এফালে ষ্টাইল দেখিলে গম পাব কোনে কাম কৰিছে কোনে কৰা নাই এই দেখিলে গম পাব লোক এইফালে গান ধুইছে তাই এই গা ধুই আহিলে নতিয়া ফুটটো কেনেকৈ লগাম কওক
কওকচোন আপোনালোকে কওক গা ধুই ফুট লগাই আহিছে তাই কলা ফুট একেবাৰে ডাঙৰ ডাঙৰ সকলোবোৰ নিয়ম কৰি হৈ গ'ল। এতিয়া খুৰা আৰু খুৰী বামুণক বিদায় সেৱা লৈছে। এতিয়া আকৌ আহি গ'লোঁ ভণ্টিহঁতৰ ঘৰলৈ ভাত খাবলৈ বুলি। অথনি আহিছিলোঁ জলপান খাবলৈ, এতিয়া ভাত খাম। আৰু কোনে কোনে কি কৰি আছে মই দেখাই থাকিম আপোনালোকক। ভিতৰত বৰমাই খোৱা বস্তুবোৰ বনাই আছে আৰু চাব পাৰিব আপোনালোকে কি কি বনাই আছে। ব'লক দেখাই আছোঁ মই। মা মই মাছ বনাইছোঁ মাছ বনাই আছোঁ পুৰা এইফালে, ফ্ৰাই কৰি আছোঁ। আৰু এইফালে মাছৰ পেটু এই মাত্ৰ নমাই থৈ দিছোঁ, হৈ গ'ল। আৰু বস্তু বনিবলৈ বাকী আছে, আপোনালোকে ভিডিঅ'টো চাই থাকিব। এয়া ভাইটিয়ে গান বজাই আছে। আমি আকৌ আহি গ'লোঁ খাবলৈ, ভাত খাবলৈ। বিশেষ এটা কাৰণৰ বাবে আৰু ভিডিঅ' কৰা নহ'ল। ৰাতি তোলা কিছুমান ফটোজ মই ইয়াতে এড কৰি দিম। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পালে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। পুনৰ আহি আছোঁ এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহোঁ, বাই বাই।